हेलो एभ्रियन जिके मडर्न आसाम यूट्यूब चेनेले आपनालोকক स्वागतम जनाइছোঁ डीएलएड एन्ट्रेन्स परीक्षार्थीসকলৰ লগতে যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামসমূহৰ কাৰণে কিছুমান গুৰুত্বপূৰ্ণ এমসিকিউ প্ৰশ্ন উত্তৰ আগবঢ়াইছোঁ। প্ৰশ্নসমূহ সম্পূৰ্ণকৈ বিজ্ঞান বিষয়টোৰ পৰা লোৱা হৈছে। আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ ভালেখিনি সহায়ক হ'ব। সো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযায় যেন। আহক আমি এতিয়া ভিডিঅ'লৈ যাওঁ বলা। আজিৰ 1 নম্বৰ প্ৰশ্ন হ'ল প্ৰাণী জগতৰ সবাতোকৈ আদিম প্ৰাণীবিধ কি? অপশন এ আছে আদ্য প্ৰাণী, অপশন বি পাংকটন, অপশন সি হেলাই, অপশন ডি ভেকুৰ। আৰু এই চাৰিটাৰ ভিতৰত সঠিক উত্তৰ হয় অপশন নম্বৰ এ আদ্য প্ৰাণী হ'ল ইয়াৰ সঠিক উত্তৰ। 2 নম্বৰ প্ৰশ্নটো হ'ল জীৱ জগতৰ ক্ষুদ্ৰতম গোটটো হ'ল দেশ, মানে জীৱ জগতৰ একেবাৰে ক্ষুদ্ৰতম গোটটো কি আছিল? অপশন এ আছে গণ, অপশন বি প্ৰজাতি, অপশন সি শ্ৰেণী, অপশন ডি বৰ্গ। আৰু সঠিক উত্তৰ হ'ব অপশন নম্বৰ বি প্ৰজাতি। 3 নম্বৰ প্ৰশ্নটো হ'ল কোষ কোনে সৃষ্টি কৰিছিল? অপশন এ আছে ৰবাৰ্ট হুক, অপশন বি ফ্লেমিং, অপশন সি মেণ্ডেল, অপশন ডি আৰু অপশন নম্বৰ এ ৰবাৰ্ট হুকে কোষ সৃষ্টি কৰিছিল। 4 নম্বৰ প্ৰশ্নটো হ'ল কোষৰ শক্তিৰ কাৰখানা হ'ল দেশ, মানে কোষৰ শক্তিৰ কাৰখানাটো কি? অপশন এ আছে ৰসদানি, অপশন বি মাইটকন্ড্ৰিয়া, অপশন সি গোলগী পিণ্ড, অপশন সি প্লাস্টিড। আৰু ইয়াৰ উত্তৰ হ'ব অপশন নম্বৰ বি মাইটকন্ড্ৰিয়া। নেক্সট 5 নম্বৰ প্ৰশ্নটো হ'ল অণুজীৱৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম দেশ, মানে আটাইতকৈ ক্ষুদ্ৰতম অণুজীৱটো কি? অপশন এ আছে ভাইৰাছ, অপশন বি বেক্টেৰিয়া, অপশন সি প্ৰটোজোৱা, অপশন ডি ভেকুৰ। আৰু সঠিক উত্তৰ হ'ব অপশন নম্বৰ এ ভাইৰাছ। ভাইৰাছ হ'ল অণুজীৱৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম অণুজীৱ। 6 নম্বৰ প্ৰশ্নটো হ'ল সালোক সংশ্লেষণৰ বাবে কাৰ্যকৰী ৰংটো কি? অপশন এ আছে ৰঙা, অপশন বি সেউজীয়া, অপশন সি নীলা আৰু অপশন ডি বগা। চ' আপোনালোকে সকলোৱে জানে যে সূৰ্যৰ পোহৰত গছে মানে সেউজীয়া ৰঙৰ সহায়তে সালোক সংশ্লেষণ সৃষ্টি কৰে। চ' সঠিক উত্তৰ হ'ব অপশন নম্বৰ বি সেউজীয়া। 7 নম্বৰ প্ৰশ্নটো হ'ল মানুহৰ কোষত ক্ৰম'জম কিমান থাকে? অপশন এ আছে 20 জোৰ, অপশন বি 21 জোৰ, অপশন সি 22 জোৰ, অপশন ডি 23 জোৰ। আৰু ইয়াৰ উত্তৰ হ'ব অপশন নম্বৰ ডি 23 জোৰ। 8 নম্বৰ প্ৰশ্ন হ'ল প্ৰজনন বিদ্যাৰ জনক কোন? অপশন এ আছে লেমাৰ্ক, অপশন বি নিউন, অপশন সি ডাৰউইন, অপশন ডি মেণ্ডেল। আৰু ইয়াৰ সঠিক উত্তৰ অপশন নম্বৰ ডি মেণ্ডেল হ'ল ইয়াৰ সঠিক উত্তৰ। 9 নম্বৰ প্ৰশ্নটো হ'ল মানুহৰ শৰীৰত থকা লিপিডৰ নাম কি? অপশন এ আছে ভিটামিন, অপশন বি কোলেষ্ট্ৰল, অপশন সি পাচকৰস, অপশন ডি কেৰাটিন। আৰু সঠিক উত্তৰ হয় অপশন নম্বৰ বি কোলেষ্ট্ৰল। 10 নম্বৰ প্ৰশ্নটো হ'ল তলৰ কোনটোক আত্মঘাতী মনা বুলি কোৱা হয়? অপশন এ আছে লাইচোজম, অপশন বি ৰাইবোজম, অপশন সি গলগি বডি, অপশন ডি চেণ্ট্ৰজম। আৰু এই চাৰিটা অপশনৰ সঠিক উত্তৰ হ'ব অপশন এ লাইচোজম। 11 নম্বৰ প্ৰশ্ন হ'ল গাখীৰত হোৱা এবিধ শৰ্কৰা বিধৰ নাম, মানে গাখীৰত কি শৰ্কৰা হয়? অপশন এ আছে গ্লুকোজ, অপশন বি ফ্ৰুক্টোজ, অপশন সি গেলেক্টছ, অপশন ডি মাল্টোজ। আৰু এই চাৰিটাৰ ভিতৰত সঠিক উত্তৰটো হ'ল অপশন নম্বৰ সি গেলেক্টছ। গেলেক্টছ মানে গাখীৰত হোৱা হ'ল এবিধ শৰ্কৰা। 12 নম্বৰ প্ৰশ্ন হ'ল পলিঅ' চিডা কোনে আৱিষ্কাৰ কৰিছিল? অপশন এ আছে জোনাছ চাল্ক, অপশন বি আলেকজেণ্ডাৰ ফ্লেমিং, অপশন সি মেণ্ডেলিভ, অপশন ডি হৰগোবিন্দ খুৰানা। গতিকে ইয়াৰ সঠিক উত্তৰ হ'ব অপশন নম্বৰ এ জোনাছ চাল্ক। জোনাছ চাল্ক হ'ল ইয়াৰ সঠিক উত্তৰ। 13 নম্বৰ প্ৰশ্নটো হ'ল জিন কি? অপশন এ আছে বংশগতিৰ একক, অপশন বি এবিধ ভিটামিন, অপশন সি এবিধ বেক্টেৰিয়া, অপশন ডি কোষত থকা ছিদ্ৰ। চ' বন্ধু বান্ধৱীসকল এই প্ৰশ্নটোৰ উত্তৰ কি হ'ব আপোনালোকে সকলোৱে জানে নিশ্চয়। মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব ইয়াৰ উত্তৰটো কি হয়। চাওঁ কোনে কিমান সঠিক উত্তৰ দিব পাৰে। 14 নম্বৰ প্ৰশ্নটো হ'ল উদ্ভিদৰ পাতৰ ৰং সেউজীয়া হোৱাৰ কাৰণ কি? অপশন এ আছে হিমোগ্ল'বিন, অপশন বি গ্লুক'জ, অপশন সি ক্ল'ৰ'ফিল, অপশন ডি লৌহযৌগ। চ' বন্ধু বান্ধৱীসকল আমি সকলোৱে জানে যে উদ্ভিদৰ পাতত ক্ল'ৰ'ফিল বা হৰিত পত্ৰহৰিত নামৰ এবিধ ৰঞ্জক পদাৰ্থ থাকে।
যিটোৰ সৈতে পাতৰ ৰং সেউজীয়া হয়। চ' ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ক্ল'ৰ'ফিল। 15 নম্বৰ প্ৰশ্নটো হ'ল কোনবিধ ৰোগৰ প্ৰতিষেধক ৰূপে ট্ৰিপল এণ্টিজেন ভেকচিন দিয়া হয়। অপশ্যন এ আছে হুৰুৱাই, অপশ্যন বি হুপিংকা, অপশ্যন চি যক্ষ্মা, অপশ্যন ডি পলিঅ'। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি হুপিংকা, মানে হুপিংকা ৰোগৰ বাবে প্ৰতিষেধক ৰূপে ট্ৰিপল এণ্টিজেন ভেকচিন দিয়া হয়। 16 নম্বৰ প্ৰশ্নটো হ'ল কি ৰক্তদলৰ ব্যক্তিক সাৰ্বজনীন দাতা বোলা হয়, মানে সকলোকে তেওঁ ৰক্ত দিব পাৰিব। অপশ্যন আছে এ, অপশ্যন বি আছে, অপশ্যন চিত আছে এ বি, অপশ্যন ডি আছে অ'। আৰু শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি অ', মানে অ' ৰক্তদলৰ ব্যক্তিক সাৰ্বজনীন দাতা বুলি জনা যায়। 17 নম্বৰ প্ৰশ্ন হ'ল খাদ্যত লৌহ পদাৰ্থৰ অভাৱ ঘটিলে কি ৰোগ হয়। অপশ্যন এ দিছে জণ্ডিছ, অপশ্যন বি ৰক্তহীনতা, অপশ্যন চি বমি, অপশ্যন ডি স্নায়ৱিক ৰোগ। আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন নম্বৰ বি ৰক্তহীনতা, মানে শৰীৰত আইৰণৰ অভাৱ হ'লে ৰক্তহীনতা হয়। 18 নম্বৰ প্ৰশ্নটো হ'ল কুকুৰীকণা ৰোগ কি ভিটামিন অভাৱত হয়। অপশ্যন এ আছে এ, অপশ্যন বিত আছে বি, অপশ্যন চি, অপশ্যন ডি। আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন নম্বৰ এ থকা এ ভিটামিনৰ অভাৱত মানে মানুহৰ শৰীৰত কুকুৰীকণা ৰোগ হয়। 19 নম্বৰ প্ৰশ্নটো হ'ল আমত কি ভিটামিন থাকে। অপশ্যন এ দি আছে এ আৰু বি, অপশ্যন বিত আছে বি আৰু চি, অপশ্যন চিত আছে এ আৰু চি, অপশ্যন ডিত আছে ডি আৰু ই। আৰু এই চাৰিটাৰ সঠিক উত্তৰ হ'ল অপশ্যন চি থকা এ আৰু চি, মানে আমৰ ভিতৰত এ আৰু চি ভিটামিন আছে। 20 নম্বৰ প্ৰশ্নটো হ'ল তেজৰ শতকৰা কিমান ভাগ জৈৱ দ্ৰব্য থাকে। অপশ্যন এ আছে 70ৰ পৰা 80, অপশ্যন বি আছে 70ৰ পৰা 18, অপশ্যন চি আছে 7ৰ পৰা 8, অপশ্যন ডি আছে 0.7ৰ পৰা 0.8 লৈকে। আৰু এই চাৰিটাৰ ভিতৰত সঠিক উত্তৰ হ'ব অপশ্যন নম্বৰ চি 7ৰ পৰা 8। তেজৰ শতকৰা মানে 7ৰ পৰা 8 ভাগ জৈৱ দ্ৰব্যত থাকে। চ' বন্ধু বান্ধৱীসকল ভিডিঅ'টো কেনে হৈছে কমেণ্ট কৰি জনাই দিব। চ' স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাইছে সেইকাৰণে ধন্যবাদ জনাইছোঁ সকলোকে।